আজি বনাম জলকীয়াৰ আচাৰ। মই অলপমান জলকীয়া লৈ মিক্সিত এনেদৰে গোটেই জলকীয়াখিনি দি লৈছোঁ। ইয়াৰ পিছত মই সোৱাদ অনুসৰি অলপমান নিমখ দিলোঁ। এতিয়া বেলেগ এটাত মই নহৰুখিনি দি ল'লোঁ আৰু দুইখিনি মই ভালদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া এটা কেৰাহীত মই অলপমান তেল দি গৰম কৰি ল'লোঁ। তেলখিনি অলপমান গৰম হওঁতে মই গেছটো বন্ধ কৰি দিলোঁ আৰু নহৰুখিনি তেলত দি দিলোঁ। ইয়াৰ পিছত মই অলপ অলপকৈ জলকীয়াখিনি তাত দি দিলোঁ। এয়া হৈ গ'ল আমাৰ জলকীয়া আচাৰ ৰেডি।